নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পোনপ্ৰথমে মোৰ এই দীপু কাকতি নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই ইউটিউব চেনেলটোৰ দ্বাৰা কিছু শিল্পীৰ লুকাই থকাৰ প্ৰতিভাক জগাই তোলাৰ প্ৰয়াস কৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰি দিবা, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। লগতে ছাবস্ক্ৰাইবৰ কাষতে ওলোৱা বেল আইকনটো দবাই দিবা। ধন্যবাদ। জেঠৰ পহিলা লাহিদানী আনত কঠি আহিছিলোঁ, বিয়া পাতিম বুলি বান্ধৈ ছোৱালী চাইছিলোঁ, সেইজনী আকৌ এটা ল'ৰাৰ মাক আগে নাজানিলোঁ। হেতেৰি কিনো দিন পৰিল, কিনো দিন আহিল জানো আজিকালি, ছোৱালী নে ঐ বোৱাৰী নে ঐ চিনিব নোৱাৰি, ঐ চিনিব নোৱাৰি। ৰাতিবা কাটিলোঁ বান্ধৈ কামি গোজ বনালোঁ, বাৰী চুকৰে ভগা জেউৰাখন নতুনকৈ ভেটিলোঁ। ঐ ফেচবুকৰ চিনাকি বান্ধৈ এজনী পতালোঁ, সেইজনী আকনি দিনৰ ঘৰৰ পাছতহে গম পালোঁ। হেতেৰি লাজে লাগি যায় মনত পৰিলে সেই যে কথাটি, কোনে বুজিব কোনে শুনিব মোৰে ঐ কাহিনী, ঐ মোৰে ঐ কাহিনী।